হেল্ল' ফ্ৰেণ্ডছ, ৰাস মেলা ক'বলৈ গ'লে আমাৰ বঙাইগাঁও জিলাৰ গান্ধী মৈদান ফিল্ডত হোৱা ৰাস মেলা অন্যতম। ইয়াৰ ৰাস মেলা আমি সৰুৰে পৰা দেখি আহিছোঁ, কিন্তু এইখন 2020 চন। 2020 চনত সকলো বস্তু উলট পালট। ঠিক তেনেদৰে ৰাস মেলাও এইবছৰ নহয়, কেৱল ইয়াতে আজি পূজা দিয়া হ'ব। কিন্তু এইবছৰ এই ৰাস মেলাৰ শতবৰ্ষ ৰাস মহোৎসৱ উদযাপনৰ শুভ আৰম্ভণি, আৰু এইখন ৰাতিপুৱা ইয়াতে পতাকা উত্তোলন কৰা হৈছে। আৰু এতিয়া ইয়াতে কিছুমান কাৰ্যসূচী আছে, তাৰে ভিতৰত ইয়াত অন্যতম আছে 100টা চাকি জ্বলোৱা। ইয়াতে ডাঙৰ বয়োজ্যেষ্ঠ ব্যক্তি আহিছে আৰু এই 100টা চাকি ইয়াতে জ্বলাব। এয়া জ্বলাই আছে চাকি, আৰু জ্বলোৱা কমপ্লিট হ'ল। অলপ পিছত ভাল লাগিব ইয়াতে। কোন ফালৰ পৰা গৈ আছিল মই ধৰিবই পৰা নাছিলোঁ, পিছতহে গম পালোঁ। ভণ্টিসকলে বহুত ধুনীয়াকৈ গোৱালে, শুনি বহুত ভাল লাগিল। আৰু ইয়াতে এইটো আছে শিৱ বাবাৰ মন্দিৰ। শিৱ বাবাক সেৱা জনাই মই এইফালে যাম দুৰ্গা মাৰ ওচৰলৈ, দুৰ্গা মাক সেৱা জনাবলৈ। এয়া আহিলোঁ আমি দুৰ্গা মাৰ ওচৰলৈ, আৰু দুৰ্গা মাক সেৱা জনাই এতিয়া আমি যাম শ্ৰীকৃষ্ণ প্ৰভুৰ ওচৰলৈ। আৰু এয়া লাহে ভিতৰলৈ সোমাই আহিলোঁ। আৰু এয়া হৈছে আমাৰ ৰাস বঙাইগাঁও জিলাৰ গান্ধী মৈদান ফিল্ডৰ ৰাস মন্দিৰ। চাওক, 100টা চাকি জ্বলি আছে ইয়াতে। এইটো চবচে ডাঙৰ, মানে এইটো প্ৰথমতে জ্বলিছিল। আৰু কেনেকুৱা লাগি আছে দেখিছানে? 100টা চাকি মানে 100 বছৰ কমপ্লিট হ'ল।